নিশা গভীৰ হৈছিল। হঠাৎ দেখোন ৰূপকোঁৱৰ। আকাশখন তেজ ৰঙা, ষ্টেণ্ড গান আৰু এহাতে বন্দুক। ভাগৰুৱা যেন লাগিছিল বিষ্ণু ককাইদেউ। হাতত আকৌ চিগাৰেটটো লৈ ধপলিয়াই পালেহি হিৰুদা। তেওঁ যে ধপলিয়াই আহি পালেহি। গল্প, কবিতা, বিপ্লৱ, চিনেমা, কি যে সময়, কি যে সংকল্প। টুপ টুপ বৰষুণ পৰিছিল। উজাগৰি নিশা, সেই শেষ নিশাৰ চকুলো সৰিছিল। মোৰ ভাড়াঘৰত থকা টেলিভিশ্যনত ব্ৰেকিং নিউজ। অমুকত ধৰ্ষণ, অমুকত গুলীবৰ্ষণ, ক'ৰবাত নিৰীহক নিৰ্যাতন, অপহৰণ, লাখ লাখ বিদেশী বাংলাদেশীৰ গোপন আগমন। সাম্প্ৰদায়িক ৰাজনীতিত থান বান অসমীয়া, সাম্প্ৰদায়িক ৰাজনীতিত থান বান অসমীয়া, সাহিত্য জগতত মাফিয়াৰ দপদপ। হিৰুদায়ে হুমুনিয়াহ কাঢ়িলে। চিগাৰেটৰ পেকেটৰ এটুকুৰা কাগজ মোলৈ দিলে আৰু মই খুলি চালো। লিখা আছিল, কিয় যে ফটা কামিজটো লৈ লিখি থাকিলো ওৰেটো জীৱন, কিয় বাৰু জাতিটোক লৈ ভাবি থাকিলো। গৰজি উঠিল বিষ্ণু ককাইদেউ। কি হল জাতিটোৰ? ইমান নিলাজ, ইমান স্বাৰ্থপৰ কিয়? কিয় বাৰু অবাবত সময়বোৰ ময়ো নষ্ট কৰি দিলো? ভাবুক হৈ জ্যোতি ককাইদেৱে ক'লে, সংস্কৃতিৰ বৰ ঘৰত এতিয়া অপসংস্কৃতিৰ বেহা চলিছে। বঁটা লাগে, নাম লাগে, টকা লাগে। ভাগ ভাগ হৈ যাওক জাতিটো, ভাগ ভাগ হৈ যাওক জাতিটো। কাৰ কি আহে যায়? ইয়াতো আমাৰ বৰ অসম নহয়, ইয়াততো অসমীয়া নাই। জাতিৰ সংজ্ঞা বিচাৰোতেই সময় যায়, ইয়াততো অসমীয়া নাই। শূন্যতে গৰজি উঠিল বিষ্ণু ককাইদেউৰ ষ্টেণ্ড গান। হঠাৎ আকাশখন গোমা হ'ল, অহা বাটেই ঘূৰি গ'ল সকলো। কৈ গ'ল স্বাৰ্থপৰ হ, বটাল, দালাল হ, বন্ধকৰ্থ জাতি মাটি ভেটি স্বদেশ আৰু স্বজাতি।